নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তীখৰ আৰু চুটিবাইৰ এই গল্পটিৰ প্ৰথম অংশটি আপোনালোকে উপভোগ কৰিলে। আজি পুনৰ আমি দ্বিতীয় অংশটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আজি দেখিবলৈ পাব তীখৰ কায়ে কেনেধৰণে বৰা ধানৰ সংগ্ৰহ কৰিলে। এয়া উপভোগ কৰক। ও তীখৰ দেখোন, বহচোন বহ। ভাত পানী খালিনে বোলো? ঠিক আছে দে, হ'ব। তোৰ যে চুটি চাপৰ বা এজনী আছিল, ক'ৰবাত বিয়া চিয়া দিলি নেকি? নাই দিয়া, সেইজনী ঘৰতে আছে। ৰ বতৰটো বেয়া কৰি আহিছে, মই কামখিনি পটাপট কৰি লওঁ, তই বহচোন। এয়া দেখিছেনে, গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে। আমাৰ তীখৰ কায়ে আকৌ বাৰে ভচহু কথা কৈ হহুৱাবলৈ লাগিছে। চাই যাওকচোন। গিৰিহঁত, মোৰ বৰ পানী পিয়া লাগিছে, পানী এঘটি আনি দিব পাৰিবিনে? ৰ দেখিছেনে কি অভিনয় কৰি তেওঁ গিৰিহঁতক আঁতৰাই পঠিয়ালে। বা এয়া কৰিব এতিয়া তেওঁ বৰা ধানৰ সংগ্ৰহ। বা তীখৰ, তোৰ কি হৈছে? মোৰ পেটটো বৰ বিষাইছে। নোৱাৰো দে, মোৰ পেটটো বৰ বিষাইছে, মই ঘৰলৈ যাওঁগৈ দেই। ই দেখোন নাই, ই বাৰু ক'লৈ গ'ল? যা বৰা ধান লৈ তীখৰ কায়ে দিলে পলাই পতং। চুটিবাই, এয়া ল। ধান যেনিবা পালোঁ, তেল এটোপা পাওঁ ক'ত? ৰ তেনেহ'লে টেকেলটো লৈ আহোঁগৈ। দে। এই সীতা শান্তিয়ে তোক মই নোবোলা ভাল, সুবৰ্ণ দলিচান গাজোৰ নহ'লে তোক লাগে মিৰিগৰ ছাল, তোক লাগে মিৰিগৰ ছাল। ককাই, কি খবৰ? ভাল? এয়া কি কৰি আছ? তেল অকণমান বিকি আছিলোঁ। ককাই মোৰ ডিঙিটো বৰ চেৰচেৰাইছে, তামোল এখন দিবি নেকি? আনিছোঁ ৰ। তীখৰে সুযোগ লৈ এয়া তেলৰো কৰিলে সংগ্ৰহ। ই দেখোন নাই, চেচ যা। বাৰু তেল হ'ল, গুৰ নহ'লে পিঠা খাবি কেনেকৈ? ৰ গৈছোঁ। প্ৰিয় দৰ্শকসকল, ইমান পৰে আপোনালোকে তীখৰ আৰু চুটিবাই গল্পটিৰ দ্বিতীয় অংশটি উপভোগ কৰাৰ বাবে বহুত আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শকসকল, আমি সম্পূৰ্ণ বুঢ়ী আই সাধুত যি ধৰণে আছে গল্পটি তেনেধৰণে আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ, কিন্তু তাতে কিছুমান ভুল ত্ৰুটি ৰৈ গৈছে, যাতে শুধৰাই লয় আৰু কণমানিসকলৰ লগতে আমাৰ চেনেলটো আগবাঢ়ি যোৱাৰ সুবিধাকণ যাতে পায়, সেয়েহে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰিয় দৰ্শক, আপোনালোকে আগবঢ়াই নিলেহে এওঁলোকৰ দৰে কণমানিসকলৰ প্ৰতিভা বিকাশ কৰিবলৈ আমি সুবিধা পাম। বহুত ধন্যবাদ।